Hi guys, আজি মই আহিছোঁ আন এটা নতুন ভিডিঅ'ৰ সৈতে। মোৰ আজিৰ ভিডিঅ'টো হ'ল ৱাটাৰ ৰিপল বা ফটোশ্বপত পানীৰ ঢৌ কেনেকৈ বনাব পাৰি, যিটো দেখাত একেবাৰে ৰিয়েলিষ্টিকৰ নিচিনা লাগিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই অপেন কৰিছোঁ। ইয়াত মই ফটো এটা আগতে চিলেক্ট কৰি থোৱা আছিলে, এইটো লৈ লৈছোঁ। এইটো আনলক কৰি দিলোঁ। দি কণ্ট্ৰল অল্ট আই বটনটো প্ৰেছ কৰিছোঁ। কৰি ইয়াত ৰেজুলেশ্যন 150 কৰিছোঁ, তাৰপিছত অ'কে কৰি দিছোঁ। কণ্ট্ৰল 0 কৰিলে কেনভাছটো ফিট স্ক্ৰীন হৈ যাব। আকৌ কণ্ট্ৰল অল্ট চি প্ৰেছ কৰিছোঁ। কৰি কেনভাছটোৰ মোৰ তলফালে আৰু অলপ ঠাই লাগে, এইটোৰ নিচিনা আৰু এখন ঠাই লাগে। কি কৰিম, ফটোত ক্লিক কৰিম, ইয়াত পাৰ্চেণ্টেজ ইয়াত 2000 বুলি অ'কে কৰি দিম। এতিয়া হৈ গ'ল তলফালে। কণ্ট্ৰল জে ডুপ্লিকেট, ইয়াৰ তলত লৈ আহিম। এইটো মই ৰিফ্লেক্ট কৰিব লাগিব। কণ্ট্ৰল টি, ৰাইট ক্লিক, ফ্লিপ হৰিজন্টেল, ফ্লিপ ভাৰ্টিকেল। এইটো কৰিবলৈ ফ্লিপ ভাৰ্টিকেল কৰি চিপ ধৰি এইটো চিধাকে তলত নমাই আনো বুলি এণ্টাৰ। ডেটা কনভাৰ্ট টু স্মাৰ্ট অবজেক্ট, ৰাইট ক্লিক কৰি কনভাৰ্ট টু স্মাৰ্ট অবজেক্ট কৰি দিম। ইয়াত নাম লিখিব, ইয়াত নামটো লিখিব মোৰ ফটো। ইয়াত লিখিব লাগিব আমি ৰিপল লিখি থৈছোঁ। এইটো তলৰ লেয়াৰটোৰ যিটো ৰিপল আছে সেইটোত ক্লিক কৰি চিলেক্ট কৰি ফিল্টাৰ ব্লাৰ মোশন ব্লাৰটো 180 ডিগ্ৰী কৰিব। $15 is enough. Okay, হৈ গ'ল এইটো ব্লাৰ। ঠিক লাগিব আৰু এটা নিউ পেজ ল'ব লাগিব। ফাইল, নিউ, যিকোনো এটা পেজ লৈ ল'লে হ'ব। মই লৈছোঁ A4, ক্ৰিয়েট, আনলক কৰি দিছোঁ। মই ফিল্টাৰ নইজ, এড নইজ, Gaussian, monochromatic. Okay, blur কৰিব লাগিব। filter, blur, Gaussian blur 1.5 enough। তারপরে যাব চ্যানেল, যদি এটা না হয় তাহলে উইন্ডোজ এত লেখা রয়েছে চ্যানেল, ক্লিক করব, হয়ে যাবে চ্যানেল। রেড সিলেক্ট করি, ফিল্টার, স্টাইলাইজ, এমবোস টু 90 ডিগ্রি করি।
60 আকৌ যাব গ্ৰীণ চেনেলত ফিল্টাৰ ষ্টাইলাইজ এম্বছ 60 আছে 60 থাকিব এইটো খালি জাষ্ট 180 কৰিব এতিয়া ৰেড চেনেলত ক্লিক কৰিব শো হৈ যাব এইটো সৰু কৰিবলৈ হ'লে কন্ট্ৰল মাইনাছ কিমান লিখি আপুনি সৰু কৰিব কৰি কন্ট্ৰল টি কৰি ইমেজটোৰ মাজত আহি ৰাইট ক্লিক কৰি পাৰ্সপেক্টিভ কৰিব কৰি ধৰি এনেকে ডাঙৰ কৰি দিব যিমানলৈকে পাৰে সিমানলৈকে আপোনাৰ ডেস্কটপৰ যিখিনি লাষ্ট আছে সিমানলৈকে সৰু কৰি দিব কৰি এণ্টাৰ কৰি দিব প্ৰচেছ হওঁতে অলপ টাইম লাগিব control 0 fit scan এতিয়া ইটো আপুনি আধা কৰিব লাগিব তাৰ কাৰণে আপুনি ওপৰত লেয়াৰ ল'ব ইয়াত আহিব কন্ট্ৰল কৰিব শিফ্ট ধৰি এইটো তলফালে লৈ আহিব অলপ বেছি হ'লে কোনো অসুবিধা নাই এণ্টাৰ কৰি দিব আপুনি কি কৰিব স্ক্যান রেপেলটো সিলেক্ট কৰি ফাইল ডেস্কটপ ডিসপ্লেস এটো যি থাকক 4060 যেটা আমি চেঞ্জ কৰিব পাৰিব আকৌ sketch to fit is data smart object okay displacement to কত দিছে displacement 01 এটো displacement 01 okay তাহলে আপনার auto reflect control T করি highlight হলো auto উঠাই দেব enter ইয়াৰ তলত মোৰ ফ্যান লাগিব কন্ট্রোল ধৰি লেয়াৰ প্ৰেছ কৰিলে তলত আহি যাব
ইয়াত আপুনি কালাৰ ফিল কৰিব লাগিব যিটো নেকি বেকগ্ৰাউণ্ডত হয় কালাৰ ফিল কৰিছোঁ এইটোৱে ধৰক এইটো ৰিপলত মই গ্ৰেডিয়েণ্ট সব লিনিয়াৰ গ্ৰেডিয়েণ্টটো চিলেক্ট হ'ব লাগিব তাৰপিছত এইটো হ'ব লাগিব ব্লেক ট্ৰান্সপাৰেণ্ট শিফ্ট ধৰি তলত পদটো মনলৈকে উঠাই ইয়াত আকৌ এটা মাস্ক খুলি এইটো এনেকৈ তলৰ পৰা ওপৰত উঠাই দিম ইয়াৰ ওপৰত এটা লেয়াৰ ল'ব select alt backspace control D উপরে ধরে একটা লেয়ার লব রেক্টাঙ্গেল মার্কেটর লব সিলেক্ট করিব রাইট ক্লিক করিব ফেদার 20 পিক্সেল ওকে করব alt backspace সবার উপরে দাও opacity কম করিব হয়ে গেল আপনার ওয়াটার